পূজা বুলি ভিডিঅ'টো বিশালৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। এয়া হৈছে আমাৰ গোলাঘাটৰ বিশাল মাৰ্কেট। আমি সকলো আহিছোঁ পূজা চাবলৈ বুলি বিশালৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু ভিডিঅ'টো এয়া আমাৰ গোলাঘাটৰ পূজা চাবলৈ বুলি ওলাই আহিছোঁ গোটেইকেইজনী একেলগে। বৌহঁতো আহিছে, ভণ্টি বা চব গোটেইখন আহিছে আৰু ওচৰৰ চব মিলিজুলি গোটেইকেইজনী আহিছোঁ চাবলৈ গোলাঘাটত। আৰু আপোনালোককো দেখাম গোলাঘাটৰ পূজা। আৰু এয়া চাওকচোন মানুহৰ ইমান ভিৰ, মানুহৰ ভিৰত মানে খোজকাঢ়িবলৈ মনেই যোৱা নাই, অকলো পূজা মণ্ডপ ভালকৈ চাবলৈ নাপালোঁগৈ, ইমানেই ভিৰ মানে। আৰু বৌয়ে যিহেতু অকণমানি ছোৱালীজনী লৈ আহিছিলে সেইটো কাৰণে যাব নোৱাৰিলোঁ। এইটো হৈছে আমাৰ দাদাৰ ল'ৰা, এয়া চাওকচোন বৰ্তাহঁতৰ ছোৱালীৰ লগত কেনেকৈ খেলি আছে। ইয়াকো অকণমান উঠাই থ'লোঁ এইদৰে সকলোবিলাক উঠাই থ'লোঁ আৰু চাই যাওক আগলৈ কি কি হয়, ইমান কৰি নাথাকোঁ। এয়া আমাৰ বৌ পূৰা তামোল খাই ব্যস্ত, পিতেকে সেয়া খেলি আছে। এয়া মানুহৰ ভিৰ দেখিছেই নহয়, আৰু চাই যাওক আগলৈ কি হয়। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। এতিয়া আহিলোঁ গোলাঘাটৰ ভোগ হোটেললৈ, কিবা এটা বোলো ইয়াতে খাই যাওঁ। আৰু এজনী আমাৰ মৰম লগা টিকলিজনী পটককৈ উঠাই থ'লোঁ ভিডিঅ'টোত। আৰু ইয়াত ইমানেই ভিৰ, খাইছে মানুহে মানে ৰখি আছে খামকৈ, ইমান ভিৰ, চকী ধৰি ধৰি ৰখি আছে, এজনে খাইছে এজনে চকীখন ধৰি ৰখি আছে। ভিৰত মানে ইমান যেন তেনে আমি চকীখন পাইছোঁ। ইয়াৰ কিবা এটা ইয়াত খাই পেলাই লাহেকৈ ওলাই যাম আৰু। যিহে ভিৰ, কেতিয়াবাই অৰ্ডাৰ দিলোঁ, অহাই নাই এতিয়ালৈকে। লাগলো দোলা কাশের বনে, হিমেল শরৎ টানে। লাগলো দোলা কাশের বনে, হিমেল শরৎ টানে। ষষ্ঠী চাওয়া পাওয়া আড্ডা সপ্তমীটা সেলফিতে সেজেছে আজ। অষ্টমী অঞ্জলি আর নবমী জমজমকে আকাশে পুজোর গঙ্গা। ইয়াতে অকণমান মোবাইলটো কেমেৰা অকণ কৰিব পাৰি মানে উলিয়াই। ইয়াত ভিৰটো অলপ কম, ইফালেতো যাবই নোৱাৰি, ভৰি দিব লাগে মানে খোজ দিব লাগে, জেগা নাই, মোবাইলত ভিডিঅ' কৰাটো দূৰৰ কথা। ইয়াতে অকণমান সুবিধা পাই পেলাই অকণমান এনেই ভিডিঅ'টো কৰি থ'লোঁ। দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি। আৰু এইখনেই হৈছে যোৱা বছৰ আইচক্ৰীম খোৱা প্ৰিয় কিছুমান মানুহৰ লগত। অকণমান উঠাই থ'লোঁ ভিডিঅ'টোত। আৰু এয়া আহি লোকৰ দোকানৰ মুখতে বহি দিছোঁ, ভৰি যিহেতু বিষ হৈ গৈছে মানুহৰ মাজত খোজকাঢ়ি খোজকাঢ়ি। এতিয়া ঘৰলৈ যাওঁগৈ আৰু 11টামান বাজিলেই হপায়, যাবলৈ ওলালোঁ আৰু ঘৰলৈ। এইদৰে বহি আছোঁ আৰু গোটেইটি, দাদা গাড়ীখনলৈ ৰখি আছোঁ। আৰু এয়া চব ঘৰলৈ আহি আছোঁ। আমাৰ এয়া বৰ্ণালী শইকীয়াই মোক টৰ্চ দেখাই গৈ আছে। বৰ্ণালী শইকীয়া মোক চাকৰহে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লাগলো দোলা কাশের বনে।